নাৰীক চৰিত্ৰহীন বুলি কৈ আপুনি ভালকে কাণ খুলি শুনি লওক পুৰুষৰ স্পৰ্শ অবিহনে নাৰী চৰিত্ৰহীন হৈ নাযায় কিমান মাৰিলো তাইক নীলা দেৱী চালা গেলে বিচাৰি আছো মই হাত দিব লাগে আজি কি গেলা গেলা গোন্ধ হয় ক'ৰবাৰ তাই মুদত ভাত মানে ক'ত খাই আছে তই ৰাতিপুৱা ঘৰত আহি ভাত কটাই কি মানুহকে মই এতিয়া কৰিমে আকৌ কি দেখাচ্ছি এইবিলাক তই ৰাতিপুৱা কিয় মত খাইছা কৈছো কি হয় প্ৰভু কলি যুগত কি দেখা দিলে কি মানুহৰ অত্যাচাৰ হৈ থাকিব লগা হৈছে কিহেনো পালাও কিহেনো পাইছে কিহৰ মথাক মাৰা দাঙে দে মুঠ খাই এতিয়া তিনি মানুহ অত্যাচাৰ কৰে নেকি মই একদিন এনেকুৱা এটা এক্টিং কৰোঁতে আপুনি জ্বালা পাইছেনে কিহৰ এক্টিং আকৌ 100 মাইল ডাইৰেক্ট কৰিব বুলি কৈছো আপোনাৰ এটা চৰকৈ ভয় কৰি থকা নাই যোৱা 4 বছৰ ধৰি আপোনাৰ এনেকুৱা জ্বালা মই সহ্য কৰি আছো আৰু ৰাতি ৰাতি কিমান কান্দো সেইটো মই জানো আপুনি মোৰ খবৰ ল'ব নাহে ছোৱালী হৈ জন্ম লোৱাটো কি মোৰ পাপ আছিল নেকি জন্ম লওঁতে দেউতা মাক কৈছিল বোলে লিকিৰা নহ'ল জীয়াহে হ'ল যেতিয়া এটাৰ পিছত এটা জীয়া হ'ব ধৰিলা দেউতাৰ দুখ বোলে ঘৰত এটা লিকিৰা চানা নহ'ল যেতিয়া ডাঙৰ হ'লো চবৰে কথা ঘৰত কিয় চিয়া বুঢ়া কৰি ৰাখিছা বিয়া দি আৰু বিয়া হৈ মই কেনেকুৱা জ্বালা পাইছো এইটো মই জানো কোনোৱে মোৰ খবৰ ল'ব নাহে আমাৰ সমাজখন কিয় এনেকুৱা চব কথাতে ছোৱালীক কিয় দুখ দেয় দিগাৰ কি একো দুখ নাই নেকি ছোৱালী এটা দুখ হ'লে যে চব বেয়া দুখে কয় মই মৰি কেনেকে সৰুতে নাৰীৰ কি জীৱনত একো ইচ্ছা অনিচ্ছা নাই নেকি চবক আজি নাৰীৰ শৰীৰটোহে লাগে ৰাস্তাই দি একেলাই ওলাই যাব নোৱাৰি কি কমেণ্ট দিব বোলে বাহ কি ধুনীয়া মাল আমি কি নাৰীবিলাক মাল নেকি নাৰীক চৰিত্ৰহীন বুলি কৈ আপুনি ভালকে কাণ খুলি শুনি লওক পুৰুষৰ স্পৰ্শ অবিহনে নাৰী চৰিত্ৰহীন হৈ নাযায় অভদ্ৰ জাত নাৰীক চৰিত্ৰহীন বুলি ক'ব আহে কি মাল খাইছো আজি গলক গলক লাগি ভৰ্তি নাই ভাতমান খাব পাৰি ভাল লাগিল হয় এই পূৰ্ণিমা ভাত হ'ল নে নাই এই কোনেখিনি বস্তু চুপুৱাই লৈছো চোতালে হোৱা নাই কেতিয়াবা পাৰে তই ভাত নাপা লাগেনে নাই তই কেতিয়াবা পাৰে চোতালে হৈ আছা আজিনো দিনতে মুঠি দি সোপা খাই আহিছানে বাই তই অকল নকবি থচকা মাৰি দিম বুলি কৈছো মোৰ কিমান টেনচন মই জানো বাবা মুখে মুখে তৰ্ক কথা জানা ভাতত নাপা লাগেনে নাই ভাতত নাপা লাগেনে নাই তোক কি কৰিব আনিছো চোতালে আজি যদি নহয় যদি নহয় তৰ্ক কৰা মুখে মুখে অশান্তি বস্তুবিলাক কি কৰি লৈছো কি আমাৰ আনকে কি আমাৰ কি আমাৰ
কি কথা ভাবিছ মাৰ বাপেৰ পৰা কি লৈ আহিছে তই ঘৰখনত লাগি পুৰা মানুহডাল মচ্ছা আহি হে কৈছো মই লৈছে মাৰ ঘৰত যা নহ'লে থাক ভাত পুৰা খুলি গৈছো ভাতৰ চৰু কৰি আছে গৈছো মই গৈছো ভাত বনাইছে আমাৰ ভাত বনাইছে ভাত বনাইছ ভাত কিটা ভালকে বনাব নাজানে ভাত কিটা বনাব নাজানে ভাত বনাব নাজানে কি কৰিব আনিছিলে ভাত বনাব নাজানে কি কৰিব আনিছিলে মইতো ভাত কিটা ভালকে বনাব নোৱাৰে কিমান হাজিৰা চিৰা কৰি আমি খুৱাই আছো তাইক সুধাই সুধাই সুধা ভাত খোৱা কি অশান্তি পাইছো এই খাই দিম বুলি কৈছো নহয় খাই দিম বুলি কৈছো কি অশান্তি পাইছো আটামান পাইছো মই আটামান পাইছো চালা কিমান মাৰিলেও তাই নীলা যাতে চালা নহয় মই বুজিয়ে পোৱা নাছিলোঁ এই নাৰীৰো যি ইচ্ছা অনিচ্ছা বোলা বস্তু এটা আছে কিন্তু মদৰ নিচাত মাতাল হৈ পেলাই তোক আনা দিন ধৰি কম কষ্ট দিলোঁ নে মই পূৰ্ণিমা আৰু এনেকুৱা কেতিয়াও নকৰোঁ মদ খাই আহি অত্যাচাৰ তিৰিৰ ওপৰত কি সুন্দৰ সুখৰ সংসাৰখন দেখিছানে চহি খহি গ'ল শুনছা পূৰ্ণিমা আৰু মই মদ নাখাওঁ দে আজিৰ পৰা মাফ কৰি দিবি না মোক বুজি পাইছেনে এতিয়া আপুনি ভোকটো ভুগিয়েহে গম পাৱে কেনেকে ভোগ কৰি থাকে বেলেগে গম নাপাৱে তাকেতো মই মদৰ নিচাত মাতাল হৈ পেলাই কম খান কৰিলোঁ নে